গাইজ গুড মৰ্নিং আৰু এতিয়া প্ৰায় 9:45 হৈছে আৰু বহুত বিৰতিৰ পিছত আকৌ আপোনালোকক ভিডিঅ' দিছোঁ আজি গা খুবেই বেয়া হৈ আছিলে সেইবাবে ভিডিঅ' দিব পৰা নাছিলোঁ আৰু এতিয়াও সম্পূৰ্ণ ভাল হোৱা নাই খুব চৰ্দি জ্বৰ কাহ এয়া হৈছিলে কিন্তু জ্বৰটো নাই কাহটো আছে লাহে ধীৰে ভাল হ'ব চাগে কাহটো বহুত দিন থাকে চৰ্দি লাগিলে তো সেইকাৰণে আপোনালোকক মই ভিডিঅ' দিবলৈ একেবাৰে পৰা নাই তাৰ কাৰণে বেয়া নাপাব আৰু এতিয়া আজি ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ কিমানখিনি পাৰোঁ আৰু এতিয়া মই ৰেডি হৈ লৈছোঁ মই অলপ বজাৰ কৰিব যাওঁ যিহেতু মাহৰ বজাৰটো কৰি আনো মই অকলশৰীয়াৰ কাৰণে তো সেইকাৰণে মই বজাৰ কৰি আনো আৰু মা যিহেতু আজি ঘৰত আছে তো মাক লৈ পেলাই মই আজি বজাৰ যাওঁ তো অলপ বজাৰ চজাৰ কৰি আনো ঘৰৰ বজাৰ কৰি আহোঁ তাৰপিছত আজি কি কৰোঁ কি নকৰোঁ দিনটো সকলোখিনি আপোনালোকক দেখুৱাই যাম আপোনালোকে চাই যাব আৰম্ভণিৰ পৰা শেষৰলৈকে তো বলক এতিয়া বজাৰলৈ মোৰ লগত লাগে আপোনালোককো লৈ যাওঁ মা ৰেডি হৈ গ'ল আৰু মাক যাবৰ সময়ত পিছফালে আহি তামোল এখন নেখালে নহয় লগতে মোকো দিছে আৰু ময়ো লগতে তামোল অকণমান খাই লৈছোঁ বাৰু দেই মই মানে মায়ে যেতিয়া দিয়ে মোৰ মনটো গুচি যায় আৰু তামোল অকণ খাবৰ কাৰণে তো মা পিছফালে এবাৰ আহিবই আৰু তামোলকণ খাবৰ কাৰণে তো জাষ্ট বজাৰৰ পৰা আহি পালোঁ আৰু কি বজাৰ কৰিলোঁ কি নাই কৰা সকলোখিনি দেখুৱাম বাৰু আপোনালোকক তো জাষ্ট আহি পালোঁ এতিয়া বজাৰৰ পৰা তো ফ্ৰেছ হৈ লওঁ তাৰপিছত দেখুৱাই আছোঁ কি বজাৰ কৰিলোঁ আজি আপোনালোকক দেখুৱাম হাই কাপোৰ কানি খুলি পৰা ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া যিহেতু বজাৰ গৈছিলোঁ কাপোৰবিলাক ধুই দিওঁ তাৰপিছত ধুই মেলি আকৌ ফ্ৰেছ হৈ লওঁ অকণমান তাৰপিছত দেখুৱাম আপোনালোকক আজি কি বজাৰ কৰিলোঁ আৰু খুব গৰম পৰিছে আৰু সাংঘাতিক ৰ'দ দিছে বতৰটো মানে একেবাৰে সাংঘাতিক গৰমহে হৈ গৈ আছে দিনক দিনে ঠাণ্ডা আহিব লাগে যিহেতু অক্টোবৰ সোমাই গ'ল কিন্তু ঠাণ্ডা পৰা নাই সাংঘাতিক গৰম সাংঘাতিক ৰ'দ আৰু মোৰ মাতটো গম পাইছে নাই বাৰু মোৰ গাটো খুব বেছি বেয়া হৈ আছিলে তো অকণমান ভাল পাইছোঁ বাৰু এতিয়া মই যথেষ্টখিনি ভাল পাইছোঁ এতিয়া সেইকাৰণে আজি ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ তো ষ্টাৰ্ট কৰি দিলোঁ তো ব'লক এতিয়া মই আজি কি বজাৰ কৰিলোঁ কি নাই এইবিলাক সকলোখিনি দেখুৱাম আপোনালোকক মোৰ লাগে ব'লক তো হাত ভৰি দি পূৰা ফ্ৰেছ হৈ গ'লোঁ পানী হৈ আছে মুখখন তো এতিয়া কি বজাৰ কৰিলোঁ দেখুৱাম আপোনালোকক ব'লক এতিয়া এয়া বজাৰৰ টোপোলা এতিয়া খালী কৰিম কি আনিছোঁ দেখুৱাম আপোনালোকক এয়া চব্জি বজাৰ এইখিনি চব্জি বজাৰ কৰিলোঁ আৰু লগত বহুত দিনৰ মূৰত আচলতে শুকান মাছ দেখিলোঁ এনেকুৱা ধৰণৰ তো চাটনি খাবলৈ বহুত বেছি ভাল লাগে সেইকাৰণে লৈ আহিলোঁ চাটনি খাবৰ কাৰণে আৰু ভাল লাগে কেতিয়াবা এনেকুৱা খায় আপোনালোকে বাৰু ভাল পায়নে শুকান মাছৰ চাটনি খায় আৰু চব্জি বুলিবৰ কাৰণে এইখিনিয়ে আনিলোঁ এয়া দেখুৱা যিখিনি আছে সেইখিনিয়ে বিলাহী কুন্দুলি বডি আদা বন্ধাকবি তিহু আৰু বি জলকীয়া পটল শাক আৰু এইকাৰণে এইখিনি বজাৰ কৰিলোঁ আৰু বি জলকীয়াখিনি মই তেলত দি ৰাখিম মই বহুত বেছি ভাল পাওঁ বি জলকীয়া আচলতে গোন্ধটোৱে মোৰ বহুত ভাল লাগে তো লৈ আনিলোঁ আৰু এইখিনি মই তেলত দি থ'ম এতিয়া সেইকাৰণে আনিলোঁ এইখিনিয়ে আছিলে আজি মোৰ চব্জি বজাৰ কিছুমান ৰেচন বজাৰ নাছিলে কাৰণে লৈ আহিলোঁ একেলগে গৈ পেলাই আৰু এইখিনিয়ে আছিলে আজি মোৰ ৰেচন বজাৰৰ আচলতে যিখিনি আনিবলগীয়া আনি ল'লোঁ যিহেতু এতিয়া দুপৰীয়াৰ সময় চাহ একাপ খাই লওঁ বুলি ভাবিছোঁ গাখীৰ চাহ একাপ খাই ল'লেহে ভাল লাগিব যিহেতু ওলাই গৈছিলোঁ আৰু আহি ঘৰত চাহ একাপ খালে ভাল লাগিব এতিয়া চাহ একাপ খাই লওঁ তাৰপিছত আকৌ ভাত বনাবলৈ আৰম্ভ কৰিব লাগিব তো ভাতত আজি কি আইটেম বনাম আপোনালোকক সকলোখিনি দেখুৱাই যাম এতিয়া বনাম মই শুকান মাছৰ ৰেচিপি এটা খুব সহজ আৰু বহুত বেছি টেষ্টি লাগে এনেধৰণে বনালে শুকান মাছ কেইটামান মই বাতি এটাত উলিয়াই লৈছিলোঁ আৰু শুকান মাছটো খুব সৰু হয় আৰু মই উতলা গৰম পানী দিছোঁ নিশ্চয় মন কৰিব পাৰিছে চাগে উতলা গৰম পানীত মই অলপ সময় তিয়াই ৰাখিম আৰু তাৰ কাৰণে মছলা লৈছোঁ মই আদা জলকীয়া নহৰু আৰু মান ধনিয়া কেইটামান লৈছোঁ আৰু আপোনালোকৰ ওচৰত যদি মান ধনিয়া নাই নালাগে দিবলৈ মোৰ ওচৰত আছিল কাৰণে দিলোঁ আৰু এইখিনি এতিয়া অকণ সময় তিয়াই ৰাখিছোঁ খুব লেতেৰা পানী ওলাই এনেধৰণে তিয়াই ৰাখিলে কাৰণ মুকলিভাৱে বেছি থাকে ন ধূলি চুলি পৰে তো সেইকাৰণে এনেধৰণে ধুই ল'ব লাগে আৰু মই খুব ধুনীয়াকৈ এনেকৈ মোহাৰি লৈছোঁ আৰু নিশ্চয় মন কৰিছে ইমান লেতেৰা পানী ওলাইছে মানে একেবাৰে বহুত লেতেৰা পানী আৰু পৰাপক্ষত আপোনালোকে এনেধৰণে ধুই খাব আৰু মই খুব ধুনীয়াকৈ এনেকৈ পানী নথকাকৈ টুকি ৰাখিলোঁ
আৰু একেখন প্লেটতে টুকি ৰাখিছোঁ আৰু এনেধৰণে মই খুব ধুনীয়াকৈ টুকিলোঁ এটাও বাদ নপৰাকৈ যিহেতু মাছৰ পৰিমাণটো কম আৰু আমাৰ ভাত খোৱা মানুহ কম 3জনহে ঘৰত মানুহ তো সেইকাৰণে অকণমান বনালোঁ চাটনিখিনি আৰু এতিয়া মই গৰম হ'ব দিছিলোঁ টাৱা এখন বহুৱাই ৰাখিছিলোঁ গৰম হ'বৰ কাৰণে আৰু গৰম হৈ গৈছে মোৰ টাৱাখন আৰু এতিয়া মাছখিনি মই অকণমান গৰম হ'বলৈ দিম শুকান টাৱাত ফ্ৰাই কৰিব তেল ব্যৱহাৰ নকৰিব একেবাৰে আৰু বহুতে শুকান মাছটো বেয়া পায় গোন্ধাই বুলি কয় কিন্তু একেবাৰে গোন্ধ নোলায় যদি আপোনালোকে এনেধৰণে খায় আপোনালোকে এবাৰ এনেধৰণে বনাই খাওক তাৰপিছত মোক কমেণ্ট বক্সত জনাওক যে কেনেকুৱা লাগিছে আৰু এতিয়া মই অকণ সময় এনেধৰণে ফ্ৰাই কৰিম একেবাৰে নুগোন্ধাই শুকান মাছৰ চাটনিটো বহুতে নেখায় গোন্ধাই কাৰণে কিন্তু এনেধৰণে খালে একেবাৰে গোন্ধটো নাইকিয়া হৈ যায় খালি এটা কথা মন কৰিব গৰম পানীত অলপ সময় তিয়াই ৰাখিব যাতে লেতেৰাখিনি নাইকিয়া হৈ যায় আৰু মাছটো খুব ধুনীয়া চাফা হৈ পৰিছে মোৰ নিশ্চয় মন কৰিছে চাগে আৰু এতিয়া অকণ সময় মইখিনি ভাজি থাকিম শুকান টাৱাতে আৰু অকণ সময় ফ্ৰাই হোৱালৈকে এনেকৈ ভাজি থাকিম আৰু প্ৰায় মোৰ ভাজি হৈছে আৰু এতিয়া এইখিনি মই নমাই দিম যিটো মোৰ এইখিনি ভাজি হৈ গৈছে অকণমান ভাজি নমাই ৰাখিম খুব ধুনীয়াকৈ এনেকৈ ফ্ৰাই কৰি ল'ব যাতে পানী নাথাকে যিহেতু মই গৰম পানীত তিয়াই ৰাখিছিলোঁ পানীৰ ভাৱটো যাতে একেবাৰে মাছটোত নাথাকে আৰু খুব ল' ফ্লেমত ভাজিব আৰু মই মিক্সি জাৰটোত দি ল'লোঁ এয়া মই মিক্সি জাৰটোত দি দিলোঁ আৰু আকৌ যিখিনি মই মছলা তৈয়াৰ কৰি ৰাখিছিলোঁ একেখিনি কেৰাহীতে টাৱাতে মই নহৰু আদা জলকীয়াখিনিও মই এনেধৰণে ভাজি ল'ম একেবাৰে তেল ব্যৱহাৰ নকৰিব মই শুকানকৈ ফ্ৰাই কৰি ল'ম এনেকৈ ইমান টেষ্টি লাগে আৰু আপোনালোকে এনেধৰণে এবাৰ খাওক তাৰপিছত মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগে বহুত বেছি টেষ্টি লাগে মই এনেধৰণে বনাই খাওঁ শুকান মাছৰ চাটনিটো আৰু আপোনালোকেনো কেনেকৈ বনাই খায় মোক প্লিজ শ্বেয়াৰ কৰিবচোন কেনেকৈ বনাই খায় মই কিন্তু এনেধৰণে বনাই খাওঁ একেবাৰে শুকান মাছৰ যিটো এটা চেণ্ট থাকে সেইটো একেবাৰে নাইকিয়া হয় আৰু যেতিয়া বনাই খাব তেতিয়া নিশ্চয় গম পাব আৰু আপোনালোকে এনেধৰণে খায় নে নাখায় সেইটো কমেণ্ট বক্সত জনাব এতিয়া অকণ সময় এইখিনি মই ভাজি লওঁ আৰু যেতিয়া ভাজি লোৱা হয় তেতিয়া নহৰু আদাৰ গোন্ধটো নাইকিয়া হৈ যায় কিছুমানৰ কেঁচা নহৰু গোন্ধটো থাকি যায় চাটনি বনালে যদি এনেধৰণে বনাই খায় একেবাৰে কেঁচা গোন্ধটো নাইকিয়া হৈ যায় মই সেইকাৰণে এনেধৰণে বনালোঁ আৰু এইখিনিও মোৰ প্ৰায় ভাজি হৈছেগৈ আৰু এতিয়া মই এইখিনি মই মিক্সি জাৰটোত কাঢ়ি ল'ম আৰু দেখিছে অকণ ব্ৰাউন কালাৰ নিচিনা হৈ গৈছিলে এয়া নিশ্চয় মন কৰিছে অকণ ব্ৰাউন কালাৰ হৈ যাওঁতে মই নমাই দিছোঁ গোটেইখিনি মিক্সি জাৰটোত দি ল'লোঁ আৰু এতিয়া মিক্সি জাৰটোত দি ল'লোঁ আৰু এতিয়া যিখিনি মান ধনিয়া আছিলে সেইখিনি মই ওপৰতে দি দিলোঁ আৰু মোৰ আন্দাজ মতে মই নিমখটো দিব লাগিব আৰু মান ধনিয়াখিনি এনেকৈ ভাজি ল'ব নালাগে কেঁচাকৈ দিব আৰু মোৰ এতিয়া আন্দাজমতে মই নিমখ ব্যৱহাৰ কৰিছোঁ আপোনালোকেও সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিব আৰু ময়ো মোৰ নিজৰ সোৱাদ অনুসৰি ব্যৱহাৰ কৰিছোঁ এতিয়া মিক্সি জাৰটোত গ্ৰাইণ্ড কৰিম আৰু খুব ধুনীয়াকৈ এনেধৰণে মিহি কৰি পেলাম এয়া নিশ্চয় মন কৰিছে মোৰ এইখিনি চাটনি ৰেডি হৈ গৈছে আৰু মোৰ এতিয়া শুকান মাছৰ চাটনিটো প্লিজ এনেধৰণে এবাৰ বনাই খাওক কেনেকুৱা লাগে মোক প্লিজ কমেণ্ট কৰি জনাওক বহুত বেছি টেষ্টি লাগে আৰু একেবাৰে গোন্ধ নাথাকে এতিয়া মোৰ চাটনি ৰেডি তো ভাত চাত বনাই আজৰি হৈ ল'লোঁ আৰু এতিয়া প্ৰায় 2:10 হৈছে যিটো ভাত খাব সময় হৈ গৈছে আৰু আজি দিনটো খুব লৰালৰি ব্যস্ততাৰ মাজতে গৈছে সেইকাৰণে লৰালৰি বনাইছোঁ আৰু কি বনাইছোঁ আপোনালোকক দেখুৱাম তো বলক কি বনাইছোঁ এয়া ভাত ৰেডি হৈছে আনফালে এয়া দালি ৰেডি হৈ গৈছে আৰু ডিম বইল কৰিছোঁ আৰু সৰিয়হ শাক ভাজি বহুত ভাল পাওঁ মই শাক ভাজি আৰু এয়া শুকান মাছৰ চাটনি আৰু আজি মোৰ খানা ৰেডি এয়া খানা ৰেডি হৈ গৈছে আৰু এতিয়া খাব লাগে তো খাই পেলাই আকৌ লগ পাই আছোঁ আপোনালোকক অকণমান দেৰিকৈ তো বলক এতিয়া খাই লওঁ হাই গাইজ ভাত পানী খাই আজৰি হৈ গ'লোঁ আৰু এতিয়া অকণমান ৰেষ্ট ল'ম দিনটো ইফাল সিফাল কৰি থাকোঁতে গৈছে তো অকণমান ৰেষ্ট ল'ম তাৰপিছত কি কৰোঁ নকৰোঁ সন্ধিয়ালৈকে আজি দেখাই থাকিম বাৰু তো অকণমান ৰেষ্ট লওঁ এতিয়া মায়ে তামোল এখন দিছে খাবলৈ দেই তামোল মাজে মাজে খাওঁ তো খাই লওঁ এতিয়া তামোলখন ভালকৈ
তামোলখন খাই অকণমান ৰেষ্ট লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ অকণমান দেৰিকৈ আপোনালোকক হাই গাইজ এতিয়া প্ৰায় 5:30 বাজিলে আৰু শুই মেলি ফ্ৰেছ হৈ ল'লোঁ তাৰপিছত এতিয়া উঠিলোঁ উঠি ইটো সিটো কাম আছিলে কামখিনি কৰিলোঁ এতিয়া মই আপোনালোকক দেখুৱাম মোৰ হাজবেণ্ডে আচলতে অনলাইন কৰি পঠাইছিলে মাজতে মোৰ গা বহুত বেয়া হৈ গৈছিলে আৰু যেটো মই বহুত উইক হৈ গৈছিলোঁ আৰু লো প্ৰেছাৰ হৈ গৈছিলে আচলতে নেখায় মানে খাব মন নাযায় তেনেকুৱা হৈ গৈছিলে মোৰ তো হাজবেণ্ড যেটো আহিব পৰা নাই ছুটি নাই তেখেতৰ তো মোক পঠাই দিছে খুব মৰমতে তো অকণমান শ্বেয়াৰ কৰোঁ কিনো দি পঠাইছে তো এতিয়া খাই শেষে হৈছে অলপ চলপ বাৰু তো হ'লেও আপোনালোকক দেখুৱাম কিনো দিছে মোৰ হাজবেণ্ডে কিনো দি পঠাইছে মৰমতে তো অকণমান শ্বেয়াৰ কৰোঁ বলক দেখুৱাওঁ কি দিছে এইকেইটা দিছিলে এয়া আলমণ্ডছ দিছিলে আৰু লগত দিছিলে কিচমিচ আৰু দিছে বুষ্টাৰ আৰু দিছে কাজু এইখিনিয়ে দি পঠাইছিলে খাবৰ কাৰণে তো অলপ চলপ খাই আছোঁ আৰু দি পঠাইছে ঠিকেই কিন্তু মোৰ খোৱা নহয় একেবাৰে খাই সাংঘাতিক বেয়া পাওঁ মানে এইবিলাক বস্তু উলিয়াই মেলি আৰু খুব এলাহ লাগে খাবলৈ সেইকাৰণে খোৱা নহয় সদায় সোধে হাজবেণ্ডে যে খাইছানে নাই সদায় নাই খোৱা বুলিয়ে শুনে সেইকাৰণে টেমাই হৈ আছে কিন্তু পঠোৱা আজি প্ৰায় এমাহে হ'ব হ'ল কিন্তু খাবলৈ মন নাযায় কাৰণে খোৱা নহয় উলিয়াই লৈছোঁ এতিয়া খোৱা নহয় তো সেইকাৰণে এতিয়া হ'লেও মৰমত দিছে যেতিয়া মন যায় তেতিয়া দিওঁ আৰু এটা দুটাকৈ তো সেয়াই আৰু এতিয়া অকণমান মই ফুলত পানী দিওঁ আৰু মোৰ ৰুমত কি ফুল আছে সেয়া অকণমান শ্বেয়াৰ কৰিম বলক এতিয়া ইয়াত মই পানী দিব লাগিব এতিয়া খুব শুকাই গৈছে পানীটো আৰু যিহেতু বেছি পানী ব্যৱহাৰ কৰিবও নোৱাৰি তো সেইকাৰণে পানী দিম এতিয়া অকণমান আৰু মানি প্লেণ্ট এজোপা বহুত ধুনীয়া হৈছে মোৰ এই মানি প্লেণ্টজোপা কলি ওলাইছে এজোপা মানি প্লেণ্ট লাকি বেম্বটো অকণ ডাঙৰ হৈছে আৰু এজোপা মানি প্লেণ্ট এনেধৰণে বিচনাত সজাই ৰাখিছোঁ এইখিনিয়ে আছিলে আজি মোৰ ৰুমৰ ফুলৰ আচলতে অকণমান দেখুৱালোঁ যদি মোৰ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম কাৰণ এতিয়া যিহেতু সন্ধিয়া হৈ গ'ল চাকি ধূপ ধূনা দিয়া সময় হৈ গ'ল হাই গাইজ এতিয়া প্ৰায় 7:30 বাজি গ'ল আৰু আপোনালোকৰ মাজৰ মানে যিখিনি দেখুৱাম বুলি ভাবিছিলোঁ নোৱাৰিলোঁ কাৰণ আলহী আহি পালে তো আলহীৰ লগত অকণ ব্যস্ত হৈ গ'লোঁ আৰু সন্ধিয়া সময়খিনি তেনেকৈ পাৰ কৰি দিলোঁ আলহীৰ লগতে তো আপোনালোকক ভিডিঅ' দিবলৈ নহ'ল এতিয়া যেহেতু আৰু আজি ৰাতি খানা মানে কি বনাম আৰু আজি অকল মা আৰু মই আছোঁ তো আজি ভাতৰ লগত থাকিব পনীৰ চব্জি আৰু পনীৰ চব্জিৰ ৰেচিপি মই আগতে দিয়া আছে ভিডিঅ' তো সেইকাৰণে মই আকৌ ভিডিঅ'টো নিদিওঁ পনীৰৰ বেলেগ স্পেচিয়েল কিবা থাকিলে দিলোঁ হয় কাৰণ পনীৰৰ দিলোঁ হয় কিন্তু পনীৰৰ ৰেচিপি অলৰেডি মই দিছোঁ আপোনালোকক তো সেইকাৰণে ভাবিছোঁ নেদেখাওঁ আৰু সেইটো পনীৰৰ ৰেচিপিটো এতিয়া ভাতত লাগোগে লাহে ধীৰে আৰু অকণমান ভাতত লাগি মেলি আকৌ যেহেতু এতিয়া বনাব টাইম হৈ গৈছে তো বনাওঁগে ভাত আৰু যদি আজি মোৰ ভিডিঅ'টো চাই ইমানতে ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ মই আৰু ভিডিঅ'টো ইমান ধুনীয়াকৈ আৰম্ভণিৰ পৰা শেষলৈকে চবে বহুত বহুত ধন্যবাদ আৰু এতিয়া সকলোকে বাই বাই আৰু সকলোকে গুড নাইট দিছোঁ বাই বাই পুনৰ লগ পোৱা আশাৰে